মাথা বিহলে মুখখন বিহৈছে দেখোন কি হল কি কৰা ভাল হ'ব কষ্ট বিহৈছে দেখোন তাত তোমাৰ কি হলে বঠাটো মুখখন বিহৈছে কিবা অজাত তাতে নিয়া ভাল হ'ব নেকি চোন হ'ব কালকে no, 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 no. আজি লগ পালো খুৰাজুৱে আমাৰো দাদাৰো খুব হৈ আছে মই গম পোৱা নাই না মই ঘৰতে বৰ্তমান লকডাউন হৈছে না সেইকাৰণে ঘৰতে ৰাখবা লগা হৈছে ভাই কি হৈছে এটা ভাল অজা আছে তাতে নিবিচোন কি হয় দে 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 যাং দে দে আমার দাদারও করোনা হয়েছে ওকে ভাল ওজা আছে নাকি এই ওজাটো এই দৈছাগুৰিতে আছে কৰোণাৰ বিষয় তুহুক যাই চাবিছো অজাটো দৈছাগুৰিত থাকা বুলি মই শুনছোঁ আৰু হ'ব দে কালি আমি যাম দে এটা বল আমি যাম বল কিমান দূৰ আৰু 500 আর বাবা বাবা কি হল বাবা 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 কি হল তোমাৰ মোৰ অকস্মাতে মাথাটো বিষ মুখখন বিষ বহিল কি হৈছে বাবা কি হৈছে মোৰ তুমি বিৰাট মাল খা আছিল নেকি নাখাওঁ বাবা গম পাইছোঁ মই অলপ বহুত কিবা এটা বাৰু সপোনৰ পৰা বাবা ঔষধটো দিয়ক সোনকালকে কেনেকৈ খাব লাগিব বাবা তই যাই বঢ়িয়াকৈ 2 ঘণ্টা খালী হ'ল বঢ়িয়াকৈ যা হ'ব বাবা আহিছোঁ লকডাউনত পালো আজি আলু বটলটো আজি পালোঁ দুবৰি বিৰাট আজি বহুত লুটলো ভাই এনেকৈ দিনে দিনে পাই থাকিলে আৰু কি লাগে বঢ়িয়া সকম মিলি যাব থাক দে বাবাই ক'ত গেলে জাগাটো বাবাই ক'ত গেল মাল আনছিলো এক পটাৰ এটা মাল এটা আনছিলো বিয়াৰ বাবাই নে আজি বাগৰি খাম আজি বাগৰি খাম বম বলে হাও ভাই লগতচোন গেলাৰ বটলহে ওলাই দুটা মাল গেল বিয়াৰ বটল বয়া খাম বাগৰি গাইজ ভিডিও চাই কেনে লাগিল কমেণ্ট জনাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে আমাৰ নতুন ভিডিঅ'বোৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আপোনালোকে